फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल। आशा करूँ আপোনালোক সকলো ভালে আছে আৰু মই ভালে আছো। আজি আপোনালোকৰ বাবে এটি নতুন ভিডিঅ' লৈ আহিছো। মই এয়া দেখিছে আপোনালোকে, আজি মই দুপৰীয়াৰ আহাৰৰ এখন থালি সজাম বুলি ভাবিছো। ঘৰৰে থলুৱা খানা শেয়াৰ কৰিম বুলি ভাবিছো। আশা কৰো আপোনালোকে চাই ভাল পায়। এয়া হল ৰঙালাওৰ আগ, লগত আছে এয়া ভোল, ঘৰৰে ভোল, আৰু এয়া কচু। এয়া আপোনালোকে বগা বগা মাছকেইটা দেখিছে যে, এয়া পানী খেতি ব্ৰহ্মপুত্ৰ নদীৰ মাছ হয়। এতিয়া নদীৰ পানী বাঢ়িছে যে, সেইবাবে বহুত মাছ ওলাইছে আৰু সকলোৱে মাছ মাৰি আছে। আমি মাৰা নাই পিছে। এয়া এতিয়া ইয়াৰ পৰা মই এডাল কচু কাটি লৈ যাম আজি চব্জিখিনি মিক্স কৰি দিবলৈ। এডাল অলপ সৰু হৈ আছে, মই ডাঙৰ ডাঙৰ পৰা কাটি ল'ম ৰ'ব। এয়া আমাৰ ঘৰৰে কচু। এয়া ডাঙৰ কচু এডাল কাটি আনিলোঁ মই। এয়া তেলত নহৰু আৰু পিঁয়াজ দি দিছোঁ। শাকখিনিৰ লগত এয়া আলু সৰু সৰুকৈ কাটি দিয়া। এয়া কচু কেইডাল সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া ইয়াত নিমখ লগতে এয়া হালধি দি দিছোঁ সোৱাদ অনুসৰি যিমানখিনি লাগে। বাছ এইখিনি এতিয়া ভালকৈ সিজি লওক, পিছত আকৌ দেখাই আছোঁ আপোনালোকক ভিডিঅ'ত। এয়া সৰু সৰু মাছকেইটা মায়ে ভাজি আছে। কমেণ্টত জনাবচোন ফ্ৰেণ্ডছ, কোনে সৰু মাছ খাই ভাল পায়। সৰু মাছ খালে চকুৰ কাৰণে ভাল। ফ্ৰেণ্ডছ আজিৰ বাবে মই থালিখন ৰেডি কৰি আছোঁ। ৰেডি হোৱা নাই, এতিয়া ভাত দিছোঁ মই গোল কৰি, বাতিয়ে অকণমান এটা ভাল লুক আহে। এয়া ফ্ৰেণ্ডছ আজিৰ থালিখন ফাইনেলি মোৰ ৰেডি হৈ গ'ল। আজিৰ থালিখনত এয়া দাইল, লগতে এয়া ভাজিখিনি, লগত এটা কণী বইল, মাছ ভাজি, অকণমান আচাৰ, আৰু এয়া নেমু, লগত নিমখ, আৰু এয়া ভাত, লগতে মোৰ প্ৰিয় বস্তু জলকীয়া। আশা কৰোঁ আজি ভিডিঅ'টি চাই আপোনালোকে ভাল পায়। আজিলৈ ইমানেই। তেতিয়ালৈ আপোনালোক সকলোৱে ভালে থাকক আৰু সকলোৱে হাঁহি থাকক, কাৰণ হাঁহি থাকিলে স্বাস্থ্যৰ কাৰণে ভাল। ঠিক আছে ফ্ৰেণ্ড, বাই।